বাংলাদেশী হিন্দুৰ দালাল নেকি ডিম্পু বৰুৱা আই মিন ডিম্পুজ ব্লগ হিন্দু মানুহখিনি শেখ হাসিনা পলাই যোৱাৰ পিছত সেকেন্ড টাৰ্গেট হৈ পৰিছে নেক্সট পাকিস্তান দেখিব পাম বাংলাদেশত সম্পূৰ্ণ এখন মুসলিম দেশ হ'ব য'ত হিন্দুৰ ওপৰত বহুত বেছি অত্যাচাৰ বাঢ়ি যাব শেখ হাসিনা পলোৱাৰ পিছত বাংলাদেশৰ হিন্দুসকল সেকেন্ড টাৰ্গেট হৈ পৰিল তাৰ মানে কি কেলা মই কিন্তু সিধা মানুহ মুখা পিন্ধা নহয় ভদ্ৰ ভাষাৰে ফাড়কাও বয়ান মই নিদিওঁ ডিম্পু বৰুৱাই এয়া বুজাব খুজিছে যে শেখ হাসিনাই যেতিয়া পলালে তাৰ পিছত যিবোৰ প্ৰটেষ্টাৰ আছে সেই প্ৰটেষ্টাৰবোৰে হিন্দুসকলক সেকেন্ড টাৰ্গেট কৰি লৈছে হিন্দুসকলক মাৰিব হিন্দুসকলক অত্যাচাৰ কৰিব হিন্দুসকলৰ মন্দিৰ ভাঙিছে হিন্দুসকলৰ ঘৰ ভাঙিছে এয়াই বুজাব খুজিছে কিন্তু ডিম্পু বৰুৱা আপোনাৰ ইমানখিনি মাল নাই ইমানখিনি কমন সেন্স নাই যেটো দেখিলো হিটোৱে হল নেকি কোনটো সঁচা নিউজ কোনটো মিছা নিউজ সেয়া বুজিবৰ ক্ষমতা থাকিব লাগে মাথো ডিম্পু বৰুৱা তুমিয়ে ব্লেম কৰা নাই তোমাতকে বহুত ডাঙৰ বৰ ব্লেম কৰিছে যে বাংলাদেশত জেনোসাইড হৈ আছে হিন্দুৰ ওপৰত অত্যাচাৰ চলিছে হিন্দুসকলক ৰেপ কৰিছে হিন্দুসকলক মাৰিছে কিন্তু এনালাইজ কৰাৰ পিছত গম পোৱা গ'ল যে সেই নিউজবোৰ ফেক আছিল ফেক তথ্য আছিল মানে ভুৱা তথ্য আছিল নাম্বাৰ 1 ছোৱালী এজনীৰ হাত বন্ধা আৰু মুখত টেপ মৰা সেয়া কৈছিল যে এয়া ছোৱালীজনীক নিৰ্যাতন কৰিছে ৰেপ কৰিছে অমুক তমুক কৰিছে কিন্তু এনালাইজ কৰি গম পোৱা গ'ল যে সেই ছোৱালীজনীয়ে প্ৰটেষ্ট কৰিছিল সাইলেন্ট প্ৰটেষ্ট কৰিছিল সেইখিনি বুজিবলৈ মাল থাকিব লাগে বাংলাদেশৰ ওপৰত বনোৱা ডিম্পু বৰুৱাৰ ভিডিঅ'টো একদম ভাড়কাও মন্তব্য দিয়া হৈছে আৰু দিব ভাড়কাও মন্তব্য কাৰণ গ্ৰাহকটো বেছিভাগ সেই ভাড়কাও মন্তব্য শুনিয়ে ভাল পায় অন্ধভক্তবোৰ কিন্তু ৰিয়েলিটি মই দেখাম বলো আমাদের ঢাকা বিশ্ববিদ্যালয়ের একজন আপুর বাসা সিনিয়র আপুর বাসা আক্রমণ করা হয়েছিল তিনি হলেন সনাতন ধর্মাবলম্বী এবং তিনি কনফার্ম করেন যে তিনি ওদেরকে চিনতে পেরেছেন যারা আক্রমণ করেছে তারাও সনাতন ধর্মাবলম্বী মানে বুজিছে তো টার্গেট কোনে কাক কৰিছে এয়া আকৌ ভাৰতৰ পৰা ৰিমোট কন্ট্রোলিং কৰাটো হোৱা নাই হুমকি টুমকি দিচ্ছে কিনা না না কোনো কাজ করবে কোনো সমস্যা নাই না না আমরা হিন্দু ধর্মাবলম্বী যা আছে আমাদের এখানে কারো আপনাদের সেই না 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 আমাদের কারো কোনো উদযাপনে কার বাংলাদেশে না হয় সব জায়গায় এরা আমাদের সমস্যা হলে এমনি কোনো চাঁদাবাজি এরকম কোনো সমস্যা এরা সহযোগিতা করে স্বাধীন মতো আপনাদের কাজ করবেন এতে কোনো বাধা থাকবে না আমাদের ধর্ম সেইটাই করবে সত্যি কথা আমাদের এখানে কোনো ঝামেলাও হয়নি কোনো কিছু আজকে যারা আসছেন জমিয়ত ছাত্র জমিয়ত থেকে তারা যেভাবে আমাদেরকে সৎসাদ যোগাচ্ছেন আমরা আসলেই সৎসাদ পাচ্ছি এবং আমরা মনে করব যে তাদের সহযোগিতায় আমাদের এই মন্দির অবশ্যই রক্ষা পাবে হিন্দুদের বাড়িতে হামলা লুটপাট অগ্নিসংযোগ যাতে না হয় এবং প্রত্যেক মন্দিরে যাতে পাহারা দেয় সেই ব্যবস্থা করার নির্দেশ দেয় এবং গতকাল থেকে আমরা দেখেছি সেই পাহারা দিয়েছে এইবাৰ ভিডিও কি এআই সিস্টেমত বনোৱা হৈছে নেকি মিছা নেকি এই মানুহবোৰ যে কৈ আছে মন্দিৰৰ ইমাম সৰি মন্দিৰৰ যিবোৰ পুৰোহিত মন্দিৰৰ যিজন পণ্ডিত আছে সেইজনে যে কথা কৈ আছে সেয়া কি মিছা কথা কৈছে নেকি মুছলমান প্ৰটেষ্টাৰ মেজৰিটি মুছলমানে গৈ হিন্দুক পহৰা দি আছে হিন্দুৰ মন্দিৰ পহৰা দি আছে হিন্দুসকলৰ খবৰ লৈ আছে যে তোমালোকক কোনোবাই টাৰ্গেট কৰিছে নেকি কোনো দুষ্কৃতকাৰীয়ে যেন হিন্দুসকলক টাৰ্গেট কৰিব নোৱাৰে তাৰ কাৰণে মেজৰিটি মুছলমানে পহৰা দিছে হয় ডিম্পু বৰুৱাই ভিডিঅ' বনোৱাতে কিছু শব্দৰ খেলিমেলি কৰিব পাৰে শব্দত ভুল হ'ব পাৰে কিন্তু কথা হ'ল সেয়া ধ্যান ৰাখিব লাগিব এডিটিং কৰাতেতো ছয় আপুনি যি শব্দ ইউজ কৰিলে তাৰ জ্ঞান থাকিব লাগিব সেই শব্দৰ মিনিংটো কি আছে যে আপুনি ক'লে সেকেন্ড পাকিস্তান দেখিব পাম আমি বাংলাদেশক যি দেশত মানে মুছলমান শাসন আহিব মুছলমান দেশ হ'ব আৰু সেই মুছলমান দেশত হিন্দুসকল বহুত অত্যাচাৰ হ'ব হিন্দুসকলৰ ওপৰত অত্যাচাৰ কৰা হ'ব তাৰ মানে কি বুজাইছে আপুনি মুছলমান দেশত হিন্দুসকলক টাৰ্গেট কৰা হয় হিন্দুসকলক অত্যাচাৰ কৰা হয় নেকি মানে বাংলাদেশৰ লগত আপুনি পাকিস্তানকো এতিয়া বদনাম কৰিবৰ চেষ্টা কৰিলে পাকিস্তানে আপোনাক কি কৰিলে ভাই মানে বিশ্বত যিমান মুছলমান দেশ আছে মেজৰিটি পপুলেশ্যন মুছলমানৰ থকা আছে পাকিস্তান ইণ্ডোনেছিয়া মালয়েছিয়া মানে সেইবোৰ মুছলমান দেশত হিন্দুক অত্যাচাৰ কৰা হয় পস্তাব লাগিব কিন্তু দেই যিবোৰ শব্দ ইউজ কৰিছে আপুনি সেইবোৰ শব্দৰ মিনিং ভালকে জানি ল'ব অন্যথা সব জেগাতে হে দস্ত নচলে সেই ভিডিঅ'ৰ ওপৰত আৰু ক'বলগীয়া আছে কিন্তু ভিডিঅ' যে লং হ'ব তাৰ কাৰণে কোৱা নাই মই প্ৰটেষ্টাৰসকলে শেখ হাসিনাৰ ঘৰত গৈ উদ্ভণ্ডালি কৰিছে কেলা কথাৰ মিনিং জানা মানে কেতিয়াবা হিষ্টৰী পঢ়ি চাইছনে নাই বিপ্লৱ ৰিভলিউশ্যনত কেনেকুৱা চিষ্টেম হয় সেয়া উদ্ভণ্ডালি বুলি নকয় শেখ হাসিনাৰ সময়ত যে ডিক্টেটৰশ্বিপ চলাইছিল শেখ হাসিনাই তাৰ বিষয়ে কৈছে নেকি আপুনি আপোনাৰ ভিডিঅ' নকলেও ইনডাইৰেক্টলি এটা কথা কোৱা হৈছে যে শেখ হাসিনাৰ দিনত ডিক্টেটৰশ্বিপ চলিছিল আৰু তাৰ উদাহৰণস্বৰূপে এটা কথা কৈছে ডিম্পু বৰুৱাই যে যেতিয়া শেখ হাসিনা আছিল কোটা সিস্টেমত শেখ হাসিনাৰ যিবোৰ মানে ব্লাড ৰিলেশ্যন মানে সেই যুদ্ধত মুক্তিযুদ্ধত বেছি মানুহ জইন কৰা নাছিল আৰু মুক্তিযুদ্ধ সেই শেখ মুজিবুৰ ৰহমানে বাংলাদেশ স্বাধীন কৰা নাছিল তাৰ কাৰণে ক্ৰেডিট আমি বুজিব পাৰোঁ শেখ হাসিনাৰ দিনত ডিক্টেটৰশ্বিপ চলিছিল যেন যিবোৰ চৰকাৰী আইন আদালত যিমান চাকৰি আছে সব জেগাতে যেন শেখ হাসিনাৰ মানুহ থাকে তাৰ দ্বাৰাহে ডিক্টেটৰশ্বিপ চলিব আৰু সেই ডিক্টেটৰশ্বিপৰ বিৰুদ্ধে প্ৰটেষ্টাৰে প্ৰটেষ্ট কৰিলে আৰু সেই প্ৰটেষ্টক আপুনি ক'লে উদ্ভণ্ডালি কেলা শব্দৰ মিনিং জানি ল'ব প্ৰথমে